গুৱাহাটী মহানগৰীৰ ৰাইজক দুৰ্গা পূজাৰ আগে আগে নিৰ্মীয়মান মালিগাঁও আৰু জুৰোডৰ উৰণীয়া সেতু দুখন উপহাৰ হিচাপে দিবলৈ আমি সংকল্প লৈছিলোঁ। মালিগাঁওৰ নীলাচল সেতুখনে প্ৰাণ পাই উঠিলে সেই দিনাখনেই গুৱাহাটীবাসী ৰাইজক আমি কৈছিলোঁ যে মহাপঞ্চমীৰ দিনাখন আমি RG বৰুৱা ৰোডত শ্ৰদ্ধাঞ্জলি সেতুখন আপোনালোকৰ বাবে আমি উৎসৰ্গা কৰিম। আজি সেই কথাষাৰ ৰাখিবলৈ পাই মই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। নেদেখাজনক ধন্যবাদ দিছোঁ যে আমাক সাহস আৰু শক্তি দিছে এনেকৈ অসমবাসীৰ বাবে কাম কৰি যোৱা বাবে। মই অসমবাসী ৰাইজক আপোনালোকৰ আশীৰ্বাদৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি এই যিখন উৰণীয়া সেতু নিৰ্মাণ কৰিলোঁ, এই উৰণীয়া সেতুখন 316 কোটি টকা ব্যয়েৰে ৰাজ্য চৰকাৰৰ নিজস্ব পুঁজিৰে আমি নিৰ্মাণ সম্পূৰ্ণ কৰিছোঁ। প্ৰায় 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই শ্ৰদ্ধাঞ্জলি উৰণীয়া সেতুখন মাদাৰ টেৰেছা পথৰ ফালে 3.13 মিটাৰ অংশ আগবঢ়াই দিয়া হৈছে আৰু সকলো অংশ সামৰি এই উৰণীয়া সেতুখন 2.28 কিলোমিটাৰ। এই উৰণ সেতুখনৰ প্ৰস্থ RG বৰুৱা ৰোডত 10.50 মিটাৰ আৰু মাদাৰ টেৰেছা পথত 7.50 মিটাৰ। এই উৰণীয়া সেতুখনৰ নিবিদা আৰু নিৰ্মাণৰ কাম আমি 2022 চনত পৰিকল্পনা কৰিছিলোঁ। ইয়াতে উপস্থিত থকা বহুজনৰ উপস্থিতিত আমি 2022 চনৰ 29 জানুৱাৰীত এই উৰণীয়া সেতুখনৰ নিৰ্মাণৰ কাম হাতত লৈছিলোঁ। প্ৰথমে উৰণীয়া সেতুখন 1 কিলোমিটাৰত নিৰ্মাণ কৰা সিদ্ধান্ত হৈছিলে। ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ পৰামৰ্শত বিশেষকৈ আমাৰ বিশেষ সচিব বিভূতি শইকীয়া ডাঙৰীয়াৰ তত্ত্বাৱধানত আমি ইয়াৰ পৰিকল্পনাটো সলাই পেলাওঁ যাতে গোটেই ৰাস্তাটোত আমি এটা ফ্ৰী ট্ৰেফিক দিব পাৰোঁ। তাৰ কাৰণে ইয়াৰ দৈৰ্ঘ্য আমি বঢ়াবলৈ সিদ্ধান্ত লওঁ। ৰিএনফৰ্চ আৰ্থৱালৰ সৈতে চানমাৰী ফালে এই উৰণ সেতুখনৰ প্ৰৱেশৰ দৈৰ্ঘ্য 150 মিটাৰ, গণেশগুৰিৰ ফালে 140 মিটাৰ, মাদাৰ টেৰেছা পথৰ বাবে ফালে 108 মিটাৰ। ফ্লাইঅভাৰখনত স্পানৰ সংখ্যা 55টা। যাতায়াতৰ বাবে সৰ্বনিম্ন ভাৰ্টিকেল ক্লিয়াৰেন্স হৈছে 5.75 মিটাৰ। পাইল ফাউণ্ডেশ্যনৰ এই উৰণ সেতুখন ক্ৰেছ বেৰিয়াৰৰ সৈতে ছুপাৰ ষ্ট্ৰাকচাৰ ষ্টীল গাৰ্ডাৰেৰে নিৰ্মাণ কৰা হৈছে। উৰণ সেতুখনৰ ছাৰ্ভিচ পথৰ প্ৰস্থ হৈছে 5.50 মিটাৰ। এই উৰণীয়া সেতুখনে আমাক 3টা পথ ওপৰত দিব আৰু তলতো আমাক 2টা পথ, অৰ্থাৎ আমি এই RG বৰুৱা ৰোডটো ওপৰ আৰু তল, অৰ্থাৎ উৰণ সেতুৰ ওপৰৰ ৰাস্তা আৰু ছাৰ্ভিচ ৰোড, এই দুইটাক সামৰিলে আমি ইয়াত এটা সুন্দৰ যাতায়াতৰ সুবিধা লাভ কৰিম। মই আজি সঁচাকৈয়ে আমাৰ এই সমস্ত অঞ্চলৰ ৰাইজক ধন্যবাদ জনাম যে নিৰ্মাণৰ সময়ত আমি কেইবাটাও ব্যৱস্থা হাতত ল'বলগীয়া হৈছিল। ট্ৰেফিকৰ কণ্ট্ৰলৰ পৰা ফুটপাথবিলাক নিৰ্মাণৰ সময়ত ব্যৱসায়ীসকলৰ যথেষ্ট কষ্ট হৈছিল, কিন্তু সকলোৱে আমাক সহযোগিতা আগবঢ়াইছিলে। আৰু আজিও মই ভাল পাইছোঁ যে উৰণীয়া সেতুখনৰ তলত আমাৰ ইয়াৰ ব্যৱসায়ীসকলৰ বাবে আমি বহুতো পাৰ্কিং প্লেচৰ ব্যৱস্থা কৰিবলৈ পাৰিছোঁ, যিয়ে আমাৰ ইয়াৰ ব্যৱসায় বাণিজ্যটো সহায় কৰিব। গুৱাহাটীৰ আৰক্ষীক, বিশেষকৈ আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়া, পুলিচ কমিশ্যনাৰক ধন্যবাদ জনাইছোঁ যে নিৰ্মাণৰ সময়ত তেখেতসকলে আমাক অকুণ্ঠ সহায় আৰু সহযোগিতা আগবঢ়ায়।
বহু সময়ত বিশেষকৈ যোৱা কেইমাহমান আগতে গুৱাহাটীত লোড শ্বেডিঙৰ কথা আলোচনা হৈছিল দৰাচলতে সেই সময়ত উৰণ সেতুখন আমি যাতে সোনকালে শেষ কৰিব পাৰো ৰাতি 1 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈকে আমি বিজুলী ডিসকানেকশন কৰি ৰাখিছিলো এই গোটেই অঞ্চলটোত দুই এজনে মোক কৈছিলে যে লোড শ্বেডিং হৈছে নেকি গুৱাহাটীত কিন্তু নিৰ্মাণৰ সুবিধাৰ বাবে এই কাম আমি কৰিবলগীয়া হৈছিল আজি সেই সময়ত ভোগ কৰা অসুবিধাৰ বাবে মই আমাৰ ওচৰ চুবুৰীয়া ৰাইজৰ ওচৰত মই দুখ প্ৰকাশ কৰিছো শ্ৰদ্ধা ৰাইজ গুৱাহাটী মহানগৰীখন এখন অপৰিকল্পিতভাৱে আৰম্ভ হোৱা নগৰী চণ্ডীগড় বা ব্ৰিটিছৰ দিনত যিবিলাক চহৰ আৰম্ভ হৈছিল তাত এটা পৰিকল্পনা আছিল গুৱাহাটী মহানগৰী এখন অপৰিকল্পিতভাৱে গঢ় লোৱা চহৰ গুৱাহাটী মহানগৰীত মই ডাঙৰ হৈছো আজি আমি যি স্থানত সভা কৰিছো সেই সময়ত আমি গুৱাহাটীলৈ এইবিলাক স্থানলৈ নাহিছিলো কাৰণ ইয়াত কোনো বসতি নাছিল চাৰিওফালে খেতি পথাৰ আছিল আৰু আমি 1976-77 চনত ইয়াক আমি নিজে দেখা পাইছিলো চাওতে চাওতে খেতি পথাৰ সামৰিলে ইয়াত বিভিন্ন ধৰণৰ গৃহ নিৰ্মাণ হল সেই সময়ত যদি অসম চৰকাৰে কলনী ধৰণে ৰাস্তা নিৰ্মাণ কৰিলেহেঁতেন ড্ৰেইনেজ কৰিলেহেঁতেন আজি হয়তো আমি ভুক্তভোগী নহলুহেঁতেন যোৱা 20 বছৰত গুৱাহাটী মহানগৰীত নতুনকৈ 1 লাখ ঘৰ নিৰ্মাণ হৈছে এই 1 লাখ ঘৰ কোনো মাষ্টাৰ প্ল্যান মতে নিৰ্মাণ হোৱা নাই আমি যি ধৰণে জুনে যেনেকে পাৰো আমি নিৰ্মাণ কৰিছো সেইবাবে আমাৰ গুৱাহাটী এখন আনপ্ল্যান মহানগৰী অপৰিকল্পিত মহানগৰী অপৰিকল্পিত মহানগৰীখনক যেতিয়া আমি প্ল্যানিংলৈকে আনিব লাগে পৰিকল্পনালৈ আনিব লাগে তাত বহুখিনি সমস্যাৰ সন্মুখীন হোৱা যায় আজি যদি আমি ফুটপাতৰ পৰা দোকান গুছাব চেষ্টা কৰো পদচাৰীসকলে ভাল পাব দোকানীসকলে বেয়া পাব যদি মহানগৰৰ পৰা আমি পানীৰ পৰা আমি যদি মহানগৰবাসীক ৰক্ষা কৰিব খোজো ড্ৰেইনসমূহ সাফা কৰিব লাগিব ড্ৰেইনসমূহ নতুনকৈ বনাব লাগিব ড্ৰেইনৰ ওপৰত বহি থকা মানুহসকলে চৰকাৰখনক বেয়া পাব মানৱীয় কথা আহিব আৰু বহুদূৰ আগুৱাই গৈ চৰকাৰে কৰবাত থমকি ৰবলগীয়া হয় তাৰ ফলত গুৱাহাটী মহানগৰীখনক সজাই পৰাই তোলাৰ প্ৰচেষ্টা আমি কেতিয়াও পূৰ্ণাংগ কৰিব পৰা নাই কিন্তু তাৰ পিছতো সমস্যাৰ মাজতো আজি আমি গুৱাহাটী মহানগৰৰ বহুখিনি ৰাইজক নিৰ্মল খোৱা পানীৰ যোগান দিয়াৰ কামত আমি আগবাঢ়িব পাৰিছো গুৱাহাটীৰ উৰণীয়া সেতুসমূহে আমাক যথেষ্ট সকাহ দিছে